গাইজ গুড মৰ্ণিং ৱেলকাম বেক টু মাই চেনেল। আই হোপ আপোনালোক সকলোৱে ভাল আছে আৰু আপোনালোকৰ নিচিনা ময়ো ভাল আছোঁ। আৰু আজি আমি আহিছোঁ ৰাম মন্দিৰ, অযোধ্যা ৰাম মন্দিৰ চাবৰ কাৰণে। আৰু চাওঁ কিমান গংগা মাক চাকি ধৰাই আছে। আপোনালোকৰ বহুত ভাল লাগিব। তো আমি এতিয়া আহিছিলোঁ নদীত, আৰু নদীটোৰ নাম কি আছিল পাহৰি গ'লোঁ। মই এডিটিং কৰোঁতে ইয়াতে লগাই দিম। আৰু এতিয়া ক'তবা গৈ আছোঁ, ব'লক আপোনালোক। আৰু গাইজ এতিয়া আমি আহিছোঁ শ্ৰীৰাম জন্মভূমি মন্দিৰ নিৰ্মাণ কাৰ্যশালা। এইটো মেবি মন্দিৰটো যে বনাই আছে সেইটোৰ মেবি কাৰ্যশালা। ইয়াতে কি কৰিব লাগে নাজানো, ব'লকচোন যাই থাকোঁ, কি কৰিব লাগে চাওঁ। घंटा तमिलनाडु से आया है। यही घंटा राम मंदिर में लगेगा दादा। 6 कुंटल 13 किलो का घंटा है। यही घंटा राम मंदिर में लगेगा। वो हाँ, वो मंदिर बनने के बाद दादा 6 कुंटल 13 किलो। इधर नमस्कार करो, उसके बाद आगे दर्शन। ये मंदिर के लिए उधर ही दर्शन करेगा। आज इधर भी डाल दो, ये मंदिर में चला जाता राम मंदिर में। যোনটো ৰাম মন্দিৰ নিৰ্মাণ হ'ব এইটো আৰ্হিটো হৈছে এনেকুৱা। এইটো চাওক, এইটো আৰ্হিত ৰাম মন্দিৰটো নিৰ্মাণ হ'ব, এইটো ডিজাইনত নিৰ্মাণ হ'ব ৰাম মন্দিৰ। ইয়াতে ভালদৰে অহা নাই কেমেৰাৰ কাৰণে। অপজিট ছাইডত আছে, লাইটটো পৰি আছে। चप्पल पहन के इधर से এইটো চাওক, এইফালৰ পৰা চাওক। আৰু এইটো হৈছে ৰাম মন্দিৰৰ ডিজাইন। আৰু ৰাম মন্দিৰৰ ভিতৰত যিহেতুকে একো দিব নিদিব, ল'ব বুলি নিদিব, এইটো হৈছে ৰাম মন্দিৰৰ ডিজাইনটো। এয়া ये मंदिर अब नया मंदिर जो बन रहा है, जो आपको मॉडल दिखाया वैसा मंदिर बन रहा है राम मंदिर। इधर मंदिर में गलाटा दादा कार सेवक में गलाटा हुआ, रामा रामा करते 3000 हिंदू मर गए, उनका फोटो लगा साइड में। कार सेवक में मर गए थे, उनका फोटो लगा। ये बाबरी मस्जिद है दादा, 3 गुम्मद। कौन सा? ये सामने देख रहे हैं ना फोटो, नीचे वाला 6 दिसंबर को हिंदू लोग गिराए थे मस्जिद, ऐसा था। अब उधर सब खत्म दादा, मस्जिद खत्म, अब डायरेक्ट श्री मंदिर बन रहा है इधर से। तब से मंदिर का काम स्टार्ट हो गया दादा। अब जो मंदिर का सामान आता है वो डायरेक्ट राम मंदिर में जा रहा है, वहाँ काम हो रहा है। ये पत्थर राजस्थान जोधपुर से आता है, यहाँ पे रेडी हो रहा है। इसमें এইবোৰ পাথৰ ৰাজস্থান যোধপুৰৰ পৰা আহিছে। এইবোৰ ৰাম মন্দিৰ নিৰ্মাণ হওঁতে ব্যৱহাৰ হ'ব। जहाँ मोबाइल नहीं जाएगा। আৰু এইটো এটা পাথৰ ডিজাইন কৰিবৰ কাৰণে 3 মাহ লাগে। ये हर भाषा का ईट है। हाँ आओ। এই ইটা হৈছে গোটেই দেশৰ পৰা এইবোৰ ইটা আহিছে। আৰু যেতিয়া মন্দিৰ হৈ যাব, এটা এটা ইটা চব লেংগুৱেজত, এটা এটা ইটা চব লেংগুৱেজ আছে। আৰু যেতিয়া মন্দিৰটো যেতিয়া কমপ্লিট হৈ যাব, তেতিয়া এটা এটা ইটা গেটত লাগিব। আৰু চব ভাষা আছে, চব লেংগুৱেজ আছে তাতে। আৰু এইটো কিবা এটা মন্দিৰ বুলি কৈছিলে, ৰাম মন্দিৰৰে কিবা এটা সৰু হেৰি হয়। আৰু এইটো ৰাম আৰু সীতা, এটা আছে ৰূপৰ আৰু এটা আছে সোণৰ। এইটো মাটিৰ তলৰ পৰা খান্দোতে ৰাম আৰু সীতাক উদ্ধাৰ কৰিছিল। हाँ, ये सरजू नदी का जल आता है इसमें, इधर भी। ইয়াতে অন্নদান হয়, অন্নদান। এয়া ইয়াতে হ'ব, ৰেডি হৈ আছে, ইয়াতে অন্নদান কৰে। यहाँ पे डेली भोजन रेडी होता है, और यहाँ पे महाराज जी डेली बैठा के भोजन कराते हैं 12 बजे से 2 बजे तक। इधर नमस्कार करो, उसके बाद स्वामी का आशीर्वाद प्रसाद लो, फिर दूसरा मंदिर चलो। मंदिर भगवान राम जी का सेवा भोजन जिसका कहता अन्नदान सेवा। আৰু বাবাই দেউতাৰ পৰা নিজে গামোচাখন খুজি লৈছে বোলে, অসমৰ পৰা আহিছে, অসমৰ গামোচা এখন দি যোৱা। আৰু দেউতাই নিজৰ গলৰ পৰা গামোচাখন খুলি দিছে। আৰু
গাইজ এইটো হৈছে খাৰে হনুমান বাবা এয়া আছে কিমান ডাঙৰ जो चप्पल खोलबो एक साइड আৰু এইটো চাওক আমাৰ শিৱ বাবা মহাদেৱ বাবা এয়া চাওক আৰু ৰাম মন্দিৰ সোমোৱা এইটো এটা গেট আৰু সেইটো মেবি মেইন গেট আছে গাইজ আমি এতিয়া গৈ আছোঁ একদম যোনটো ৰাম মন্দিৰৰ যোনটো মেইন আছে যোনটো মেইন ৰাম মন্দিৰ এতিয়া আমি তাতে গৈ আছোঁ কিন্তু তাতে মোবাইল ল'ব দিব নে নিদিয়ে একো আইডিয়া নাই যদি মোবাইল লৈ যাব যদি দিয়ে তেতিয়াহ'লেতো আপোনালোকক দেখামেই আৰু যদি লকাৰত ৰাখিব দিয়ে তেতিয়াহ'লেতো আৰু উপায় নাই আপোনালোকে আহি পিনে চাব লাগিব তো ব'লক কোনটা বাবরি মসজিদ ও ভাঙ্গে এই বাউন্ডারিটাত মনে আৰু গাইজ আমাৰ ৰাম মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু বহুত ভাল লাগিল কিন্তু ভিতৰত মোবাইলটো দূৰৰে কথা ঘড়ী আনকি এটা মেডিচিন পৰ্যন্ত এলাউ নাই ৰুমাল পৰ্যন্ত তাতে এলাউ নাই তো দেখাব নোৱাৰিলোঁ আৰু ইয়াৰ পৰাতো দেখা নাপায় আৰু মাত্ৰ বনাই আছে এতিয়া মাত্ৰ বনোৱা ষ্টাৰ্ট হৈছে অকল তলৰ ফাউণ্ডেশ্যনখিনি বনাই আছে বস্তু বাহিনী চব আনি পিনে থৈছে ইয়াতে চাইছোঁ আৰু কিছুমান ফটো আছে যোনবোৰ বস্তু ইয়াতে মই এড কৰি দিম মানে যোনবোৰ বাহিৰত ফটো উঠাব পাৰিছে বস্তুবোৰ চব ষ্ট'ৰ কৰি থৈছে আৰু আপোনালোকক দেখাম আৰু মেইন মন্দিৰটোতো দেখাব নোৱাৰিলোঁ কিন্তু চাৰিওপাটো দেখাই আছোঁ এতিয়া মন্দিৰ দৰ্শন কৰা হৈ গ'ল আৰু ইয়াতে আমি কিবা চাহ তাহ খাবৰ কাৰণে অলপমান বহিছোঁ চাহ তাহ খাই লওঁ তাৰপিছত কি কৰোঁ আপোনালোকক কৈছোঁ আৰু গাইজ আমাৰ ৰাম মন্দিৰ দৰ্শন হৈ গ'ল আৰু এতিয়া আমি গৈ আছোঁ কিবা এটা খাবৰ কাৰণে আৰু ইয়াতে যিহেতুকে যোনটো প্ৰসাদ দিয়ে এইটো 12টা মানতহে দিয়ে এতিয়া 12টা বাজিবলৈ বহুত টাইম আছে 9:30 মান হৈছে তো এতিয়া আমি কিবা এটা খাই লওঁ খোৱাৰ পিছত আকৌ আহিম আৰু এয়া আমি ৰাম মন্দিৰৰ ওচৰৰ পৰা কিছুমান ষ্টল লৈ আছোঁ ঠাণ্ডাৰ কাৰণে মানে কিছুমান বস্তু কম দামত পাইছোঁ যোনবোৰ শাল চাল চাদৰ তাদৰবোৰ থাকে সেই চাদৰ তাদৰবোৰ লৈছোঁ আপোনালোকক ঘৰত যাই দেখাম তো গাইজ আমি এতিয়া আহিছোঁ খাবৰ কাৰণে আৰু এতিয়া ৰাতিপুৱা এতিয়া আমি আগ্ৰালৈ ওলাই যাম আগ্ৰা নতুবা মথুৰা কিবা এটা ওলাই যাম যোনটো আগত পায় তাতে যাম আৰু এতিয়া আমি ভাত খাব গৈছোঁ আপোনালোকক এবাৰ ইয়াৰে থালিবোৰ দেখাই আৰু এয়া চাগেৰে থালি ভাত চব্জি দালি ইয়াতে চব্জি আচাৰ আৰু ইয়াতে মা এইফালে দেউতা তো গাইজ এতিয়া আমাৰ খোৱা হৈ গ'ল আৰু এতিয়া আমি যাম হোটেলত আৰু হোটেলৰ পৰা ওলাম ডাইৰেক্ট আগ্ৰা যদি মথুৰা আগত পাওঁ তেতিয়াহ'লে মথুৰা যাম আৰু যদি দিল্লী আগত পাওঁ তেতিয়াহ'লে দিল্লী যাম যোনটো আগত পাওঁ তাতে যাম তো গাইজ আমি এতিয়া হোটেল আহি পাই গ'লোঁ আৰু এতিয়া মেবি অলপ 1 ঘণ্টামান পিছত আমি ওলাই যাম আৰু ক'ত যাওঁ কি কৰোঁ আপোনালোকে চাই থাকক আৰু দিল্লীতো যাম দিল্লী গ'লে তাজমহল যাম আৰু তাজমহলৰ ভিডিঅ'টো এক্সট্ৰাকৈ কৰিম আৰু আপোনালোকে যদি ফটো চাব বিচাৰে কাৰণ ইয়াতেতো অকল ভিডিঅ' চাই আছে ফটো যদি চাব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যন বক্সত মোৰ ফেচবুকৰ আৰু ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে তাতে আপোনালোকে ক্লিক কৰিলে আপোনালোকে ফটো পাই যাব আৰু এতিয়া ড্ৰেছটো চেঞ্জ কৰি এটা কমফৰ্টেবল ড্ৰেছ পিন্ধি যাম কাৰণ ইয়াৰ পৰা মিনিমাম 10 আৱাৰ্ছমান লাগিব টু আগ্ৰা 10 আৱাৰ্ছমান লাগিব এতিয়া ড্ৰেছটো চেঞ্জ কৰি লওঁ